বনাবলৈ লৈছোঁ মই চুজিৰ হালৱা। মই চুজিৰ হালৱা আজি গুড়েদি বনাম আৰু এই হালৱা বনাবলৈ কি কি বস্তু লাগিব চাওকচোন। চুজি লৈছোঁ 2 কাপ, 2 কাপ প্ৰায় 1.5 কাপ, 2 কাপ নহয় 1.5 কাপ মানৰ মই গুড় লৈছোঁ আৰু লৈছোঁ ঘিউ আৰু লৈছোঁ অকণমান কাজু বাদাম সৰু সৰুকৈ কাটি লৈছোঁ আৰু আলমণ্ড লৈছোঁ সৰু সৰুকৈ কাটি। আহকচোন এতিয়া কেনেকৈ বনাই আমি চাওঁ। প্ৰথমতে এটা চচপেনত এনেকৈ পানী ল'ম আৰু তাত মই গুড়খিনি দি দিছোঁ। এতিয়া গুড়খিনি ইয়াত মিলাই লৈছোঁ। এতিয়া গেছটো অন কৰি চচপেনটো ইয়াতে বহাই দিছোঁ। গুড়ৰ পানীখিনি গৰম হ'লে আমি গেছটো অফ কৰি দিম। অকণমান গৰমাই লৈছোঁ কাৰণ গৰমাই ল'লে ভাল আৰু। তাৰপিছত আমি গুড়ৰ পানীখিনি চাকি পেলাম। গুড়ৰ পানীখিনি উতলি আহিলে মই এইখিনি চাইডত ঠাণ্ডা কৰি ৰাখি দিওঁ। এতিয়া গেছত কেৰাহীটো তুলি দিওঁ। কেৰাহীটো গৰম হ'ল, মই এতিয়া ইয়াত ঘিউ দি দিছোঁ। মই ডাঙৰ চামুচে 2 চামুচ ঘিউ দি দিছোঁ ইয়াত। ঘিউখিনি গলিবলৈ দিব লাগিব। ঘিউখিনি গলিলে এতিয়া মই ইয়াত চুজিখিনি দি দিম। চুজিখিনি ভালকৈ ঘিউত ভাজি ল'ব লাগিব। চুজিখিনি নন ষ্টপ লৰাই ভাজি থাকিব। চুজিখিনি ৰঙা নপৰালৈকে ভাজি থাকিব, কিন্তু চাব যাতে দেৰি নাযায়। মোৰ চুজিখিনি ৰঙা পৰি আহিছেই আৰু অলপ সময় ভাজিলেই হ'ব। মই এতিয়া ইয়াত দি দিম ড্ৰাই ফ্ৰুটছখিনি। কাজু, আলমণ্ড, মোৰ ওচৰত অকণমান কিচমিচ আছিলে, মই সেয়াও সৰু সৰুকৈ কাটি দি দিছোঁ আৰু 5 মিনিটমান ভাজি ল'লে হয় আৰু। মোৰ চুজিখিনি ভজা প্ৰায় হৈয়ে গ'ল। এতিয়া মই ইয়াত গুড়ৰ পানীখিনি দি দিম। গুড়ৰ পানীখিনি দিয়াৰ আগতে খালি গুড়ৰ পানীখিনি চাকি ল'ব লাগিব। এতিয়া গুড়ৰ পানীখিনি অলপ অলপকৈ দি দিম। এয়া আমাৰ হালৱা ৰেডি। আমি ইয়াত এতিয়া অৱশেষত 1 চামুচ ঘিউ দি দিম। আমাৰ গুড়ৰ হালৱা ৰেডি। এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিম। এয়া আমাৰ গুড়ৰ হালৱা ৰেডি হ'ল। খাই চাবচোন, বহুত টেষ্টি হয়। খাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।